নমস্কাৰ ছাৰ্ভেদাসকল, আজি মই আপোনালোকক লৈ যাম এটা এফটিভি গোডাউনলৈ। হয়, এফটিভি গোডাউন মানে ফ্ৰী টেক্সট বুক, যিটো আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়াকৈ পাঠদান কৰা হয়। গতিকে এই এফটিভি গোডাউনত কিতাপসমূহ কেনেকৈ ষ্ট'ৰ কৰিছে, আমাৰ এই কিতাপসমূহ কেতিয়া বিদ্যালয়সমূহক দিব, তাৰ লগতে যিহেতু আমাৰ নিৰ্দেশনা আছে যে 1 এপ্ৰিলৰ পৰা আমাৰ পাঠদান আৰম্ভ হ'ব লাগিব, আমাৰ শিক্ষা ছেটত এটেণ্ডেঞ্চ মেণ্ডেটৰী হৈ গৈছে। গতিকে 1 তাৰিখৰ আগত আমি বিদ্যালয়সমূহে সেই পাঠ্যপুথিসমূহ পাব লাগিব। গতিকে আমাৰ ব্লকৰ তৰফৰ পৰা সেই এফটিভিসমূহ কেতিয়া দিব, আমি কেতিয়া পাম, আৰু অৱশেষত মানে ভিডিঅ'ৰ লাষ্টত আমি এইটোও গম পাম যে আমাৰ MIS ছাৰে, আমাৰ ব্লক MIS ছাৰে সেইটোৰ কাৰণে কি ষ্ট্ৰেটেজি বনাইছে। গতিকে আহক আমি সোনকালে গৈ গোডাউনটো চাই লওঁ। চাওক, আমি আহি গ'লো এতিয়া 623 নং বালাজান প্ৰাথমিক বিদ্যালয়লৈ। আৰু ইয়াত কি কৰা হয়, ইয়াত ট্ৰাকসমূহ আহে এই ধৰণে লোড হৈ, আৰু এই ট্ৰাকৰ পৰা কিতাপসমূহ আনলোড কৰা হয় লেবাৰৰ দ্বাৰা, আৰু এটা এটা ৰুমত সজাই ৰখা হয় কিতাপসমূহ। এছামিছৰ কাৰণে এছামিছ মিডিয়াম, বড়োৰ কাৰণে বেলেগকৈ ৰুম, আৰু ইংলিছৰ কাৰণে ছেপাৰেট। তো এই কিতাপসমূহ এই ধৰণে ছেপাৰেট কৰি ট্ৰাকৰ পৰা আনলোড কৰি ৰাখি দিয়া হয়। আৰু এতিয়া আমি চাওঁ যে এই কিতাপসমূহ কেনেকৈ ৰাখিছে। এয়া চাওক, কিতাপসমূহ এই ধৰণে ৰখাৰ পিছত ইয়াত নাম্বাৰিং কৰা হয়। একাউন্ট নাম্বার কি? 1B এইখিনি পিছত মই স্ক্যান কৰি লৈছো, এড কৰি দিম। বাস ইয়াতে হৈ গ'ল না। এতিয়া এইটো বন্ধ কৰি ক্লজ এই আপাৰ প্ৰাইমাৰী যাব লাগিব। ক্লজ কৰি দিও, ক্লজ কৰি দিয়ে। এই কিতাপবোৰ ষ্ট'ৰ কৰোঁতে কিছু বিশেষ অসুবিধা আছে। যেনেকৈ আপুনি চাব পাৰে যে ইয়াত বৰষুণ পৰি আছে যদিও কামবোৰ অনবৰত চলি আছে। আৰু এটা কথা যে যিবিলাক ট্ৰাকত কিতাপসমূহ আহে, এই ট্ৰাকসমূহ অহাৰ কোনো নিৰ্দিষ্ট সময়সীমা নাথাকে, কোনো নিৰ্দিষ্ট টাইম নাথাকে। কাৰণ কেতিয়াবা এই ট্ৰাকসমূহ ৰাতি 10টা বজাতো আহি যায়, কেতিয়াবা ৰাতিপুৱা 4টা বজাত আহি যায়, আৰু কেতিয়াবা ৰবিবাৰ সোমবাৰ বুলি একো নাই, যিকোনো দিনত আহিব পাৰে। গতিকে যেতিয়াই আহে সেই কিতাপসমূহ ট্ৰাকৰ পৰা আনলোড কৰাৰ দায়িত্বটো থাকে আমাৰ সেই গোডাউনৰ ইনচাৰ্জ যাক দিয়া হৈছে তেখেতৰ ওপৰত। গতিকে আহি যদি চানডেও আহে, যদি ৰবিবাৰো আহে ট্ৰাকসমূহ, তেনেহ'লে সেই ৰবিবাৰেও আহি পেলাই এই লক খুলি দি লেবাৰ লৈ পেলাই সেই কামটো কৰিব লগা হয়। গতিকে এইটো এটা কেপাসিটি আছে, লাখৰ কেপাসিটি থাকিব। তিনটা আৰু সহজে নুঠে, কেপাসিটি লাগিব। এইবাৰ কিতাপ বহুত কম আহিছে। এইটো আমাৰ আপাৰ প্ৰাইমাৰীৰ কাৰণে নহয়, এইটো আপাৰ প্ৰাইমাৰী আৰু লোৱাৰ প্ৰাইমাৰী দুটা আছে। ইংলিছ কিতাপ যিমান ইংলিছ আছে চব ইয়াতে আছে। এতিয়া আমি নাম্বাৰিং কৰিম এইবিলাক। এতিয়া আমি ছাৰৰ পৰা শুনি ল'ম যে ছাৰে কি ষ্ট্ৰেটেজি বনাইছে আমাৰ MIS ছাৰে এফটিভি ডিষ্ট্ৰিবিউশ্যনৰ। গতিকে আহক আমি শুনি লওঁ যে ছাৰে এফটিভি ডিষ্ট্ৰিবিউশ্যনটো কেনেকৈ কৰিব, কি প্লেনিং কৰিছে ছাৰে। গতিকে ছাৰ আপুনি কওক যে মানে এফটিভি যিটো ডিষ্ট্ৰিবিউশ্যন আমাৰ এই 2024-25 যিটো একাডেমিক ইয়াৰ কাৰণে যিটো এফটিভি আমাৰ আহি আছে, কিমানখিনি আহিলে, সেইটো আপুনি কেনেকৈ ডিষ্ট্ৰিবিউশ্যন কৰিব বুলি ভাবিছে, সেইখিনি আপোনাৰ পৰা শুনিব বিচাৰিছোঁ ছাৰ। চাওক, আমাৰ যিটো আমাৰ বিনামূলীয়া পাঠ্যপুথিৰ ভিতৰত খুব মানে আমি গুৰুত্ব সহকাৰে লৈছোঁ যে ল'ৰা বা ছোৱালী আমাৰ ষ্টুডেণ্টখিনি যদি কিতাপ নাপায়, তেওঁ আচলতে গোটেই বছৰটোৱে মানে কিতাপৰ পৰা বঞ্চিত হ'ব। তো সেইকাৰণে আমি আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা যিখিনি কিতাপ আমাক দিছে
আমি খুব মানে মনোযোগেৰে খুব পৰিপাটিকে খুব মানে এটা ডিচিপ্লিনৰ মাধ্যমত আমি মানে বিতৰণ কৰিম তাৰ কাৰণে আমি আচলতে আমাৰ এই যে আপুনি আহক মই আপোনাক দেখাই দিছোঁ আমাৰ যিবিলাক কৰি পঠাইছে আমি ধুনীয়াকৈ ইয়াতে থৈ দিছোঁ আৰু ইয়াতে আমি নাম্বাৰিং কৰিছোঁ এইটো 19 নম্বৰ আইটেম কিতাপটো হৈছে বিগিনাৰ্ছ ইংলিছ যিহেতু আমাৰ বিভিন্ন পৰ্যায়ৰ মানুহ ইয়াতে নিয়োগ হৈ থাকিব আমি অকল নাম্বাৰিঙৰ ওপৰত কাম কৰিম যেতিয়া আমি চালানত 19 নম্বৰ আইটেমটো চাওক বিগিনাৰ্ছ ইংলিছ 3 এইটো বিগিনাৰ্ছ ইংলিছ 3 গতিকে আমি এই নাম্বাৰিঙৰ ওপৰত কাম কৰিম যোনে নাহক আমি নাম্বাৰিংটোহে চাম আমাৰ বিভিন্ন ধৰণৰ মানুহ ইয়াত আহিব আমি নিয়োজন কৰিছোঁ অলৰেডি তেওঁলোক আহিব নাম্বাৰিং চাই মেলি কিতাপ ডিষ্ট্ৰিবিউশ্যন কৰিব ঠিক এনেকৈ আমাৰ যিমানবিলাক কিতাপ আছে গোটেইবোৰত আমি নাম্বাৰিং কৰিছোঁ LP ছেকশ্যনটো আজি আমি কৰিলোঁ আপাৰ প্ৰাইমাৰীটো হয়তো অহাকালি বা ছানডে আছে বা দুদিন পিছত কৰিম আৰু অতি সোনকালে আমি কিতাপখিনি মানে খুব যত্ন সহকাৰে দিয়াৰ মানে আমি চেষ্টা কৰি আছোঁ যাতে আমাৰ ফালৰ পৰা কোনো ভুল নহয় আচ্ছা আৰু যেটো মানে কেইটা কাউন্টাৰ হ'ব আমাৰ মানে টোটাল কেইটা কাউন্টাৰ হ'ব বুলি মানে চাওক আমি বড় মিডিয়ামত 4টা কাউন্টাৰ দিছোঁ LP এছামিজ মিডিয়ামত 4টা কাউন্টাৰ দিছোঁ আৰু ইংলিছ যিবিলাক আছে ইংলিছত আমি 2টা কাউন্টাৰ দিছোঁ সিমিলাৰলি আপাৰ প্ৰাইমাৰী ছেকশ্যনতো 4টা কাউন্টাৰ কৰিছোঁ আচ্ছা আচ্ছা বড় মিডিয়ামত 4টা কাউন্টাৰ আৰু এছামিজ মিডিয়ামত 4টা কাউন্টাৰ আৰু ইংলিছৰ কাৰণে 2টা কাউন্টাৰ আৰু আমাৰ ইয়াত যেটো নাম্বাৰিং কৰা আছে এই নাম্বাৰিংটো হল মানে যিকিটা নাম্বাৰ ইয়াত দিয়া আছে 16 17 18 মানে এই ইয়াত যেটো কাউন্টাৰ বহিব এই মানে দৰ্জাখিনি যেটো কাউন্টাৰ বহিব এই কাউন্টাৰত মানে এই কেইটা আইটেম দিয়া হ'ব হয় হয় এই কেইটা আইটেম দিয়া হ'ব চালানত লিখাই থাকিব ওকে মানে স্কুলৰ পৰা যেতিয়া আহিব চালানটো লৈ আহিব নিশ্চয় চালান লৈ আহিব তেওঁলোক কিতাপখিনি লওঁতে মানে নাম্বাৰিং ওয়াইজ তেওঁলোকে টিক কৰিব চালানটো ইয়াত দিয়াৰ পিছত যিজন কাউন্টাৰ এসিস্ট্যান্ট বা যি থাকিব আৰু তেখেতে মানে এই মানে আইটেমটো চাই পেলাই দিব মানে তাত আইটেমটো লিখা থাকিব নেকি তেওঁ আইটেমটো দিব লগে লগে না টিক মাৰ্ক দি যাব আচ্ছা টিচাৰজনৰ ভাল হ'ব যে মই এইটো কাউন্টাৰত 16 17 আৰু 18 আইটেমটো পাম তেওঁ চালানটো চালে 16 17 আৰু 18 মই ক্লিয়াৰ এইটো কাউন্টাৰ ক্লিয়াৰ হ'ল নেক্সট কাউন্টাৰত যাব নেক্সট কাউন্টাৰত তেওঁ হয়তো 4 5 6 পালে আৰু এটা কাউন্টাৰত গ'লে তেওঁ ধৰক তাতে 9 10 11 দিলে এনেকৈ টিক মাৰ্ক কৰি তেওঁ ধুনীয়াকৈ কিতাপখিনি লৈ যাব পাৰিব তাতে মিছপ্লেচ যাতে নহয় তো এতিয়া সা কথা হল আমাৰ এইটো যেটো আমাৰ গোডাউন আছে এই গোডাউনত আমাৰ অকল মানে প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী কাৰণে হয় নেকি হাই স্কুলটোৰ যেটো আছে এটো ইয়াতে পাই যাব আমাৰ ইয়াতে LP সেকশনৰ কিতাপো আছে UP সেকশনৰ কিতাপো আছে হাই স্কুল সেকশন কিতাপটো আমাৰ ইয়াৰ পৰা 2 কিলোমিটাৰ দূৰত যাব এই CITৰ ওচৰত যেটো আছে আমাৰ ইউনিভাৰ্চিটিৰ ওচৰত তাতে আমি যাব লাগিব আমাৰ স্পেচটো কম বালাগাঁও বাজাৰ LP স্কুল তাতে যাব লাগিব গতিকে আৰু কিছু কিতাপ অহা বাকি আছে নেকি স্যাৰ অলপ বাকি আছে আমাৰ ইলেভেণ্টাৰী সেকশনত হয়তো আহি যাব 4-5 দিনৰ ভিতৰত আহি যাব আচ্ছা আৰু স্যাৰ কেতিয়ালৈকে তেনেহ'লে আশা কৰিব পাৰি যে মানে আপুনি ডিষ্ট্ৰিবিউশ্যন মানে ডেটটো মানে কেতিয়া মানে কৰিবই চৰকাৰে এপ্ৰিলৰ আগতে কৰিবই লাগিব চাই লওঁ 100% আমাৰ কিতাপ অহাৰ লগে লগে আমি মুঠতে মানে এই মাহতে মানে আহিবই আৰু কৰিবই লাগিব আমি ফুল্লি প্ৰিপেয়াৰ্ড কিতাপখিনি আমি যাতে শুদ্ধভাৱে ল'ৰা ছোৱালীক বছৰৰ প্ৰথম দিনাই আমি তুলি দিব পাৰোঁ আৰু অতি যত্ন সহকাৰে আমি ডিষ্ট্ৰিবিউশ্যন কৰিম যাতে গোটেই ল'ৰা ছোৱালী আমাৰ কিতাপটো পায় কাৰণ এইটো কিতাপ বজাৰত কিনিবলৈ পোৱা নাযায় আচ্ছা আৰু এটা কিবা আছিলে আমাৰ যোৱাবাৰ যেটো মানে কিতাপ আহিছিল আমাৰ ক্লাছ 6ৰ হেতু মানে ম্যাথছ আৰু সায়েন্সটো ইংলিছত আহিছিল যাৰ কাৰণে আমাৰ বিটিআৰ এৰিয়াত বহুত এটা মানে কিবা হৈছিলে আৰু আমাৰ লাষ্ট গুণোৎসৱতে এইটো লৈ অলপ মানে ঝামেলা হৈছিলে গতিকে এইবাৰ কিতাপটো কি আহিছে মানে সেই ইংলিছ মিডিয়ামতে আহিছে না আৰু কিবা চেঞ্জেছ আহিছে তাত কিতাপটো চাওক এতিয়া আমাৰ যিটো মেথছৰ কিতাপ আছে 6ৰ মেথছৰ কিতাপ হয় কিতাপটো পাৰ্ট 1 পাৰ্ট 2 কে আহিছে ভলিউমটো ডাঙৰ হৈছে আচ্ছা এটা পাৰ্টত বড়ো থাকিব এটা পাৰ্টত ইংলিছ থাকিব মানে কোনো মানে জাষ্ট ইংলিছটো এডিশ্যন কৰি দিছে
আচ্ছা মানে ইংলিছটোতো আছিলে যোৱাবাৰ আছিলে তাত মানে বড়োটো সোমাই দিছে এতিয়া বড়োটো সোমাইছে। আচ্ছা আগৰ যিখিনি বড়ো আছে বড়ো কণ্টেণ্টটো বড়ো থাকিব লগত ইংলিছটো ইংলিছটো থাকিব মানে দুটা লেংগুৱেজত আহি গৈছে বা বড়ো পঢ়াৰ পিছত ইংলিছটো তেওঁ পঢ়িব পাৰে নলেজৰ কাৰণে অ'কে আৰু ছাৰ এছামিছ মিডিয়ামৰ ক্ষেত্ৰত কি হ'ল 6-7 চেম আচ্ছা মানে এছামিছত থাকিব আৰু লগতে ইংলিছটো থাকিব ভলিউমটো ডাঙৰ হ'ল পাৰ্ট 1 পাৰ্ট 2 তো এইটো ক্লাছ 6 আৰু ক্লাছ 7 দুটা মানে নেক্সট ইয়াৰ হয়তো ক্লাছ 8ও ইনক্লুড হৈ যাব আহিব পাৰে গতিকে আপুনি আৰু নিশ্চয় মানে গোডাউন ৱাইজ কিবা কৰিছে কি কয় আমাৰ ইনচাৰ্জ বনাই দিছে আছে আমাৰ গতিকে জ্যোতি আছে, এইখন গোডাউন আমাৰ চিআৰচিচি আমাৰ হৰিগাঁও ক্লাষ্টাৰৰ চিআৰচিচি মানে খুব মানে তেওঁ যত্ন সহকাৰে কিতাপবোৰ তেওঁ নিজে ৰাখিছে আমাৰ দলগৰা ক্লাষ্টাৰৰ চিআৰচিচি আছে আৰু আমাৰ 4-5জন চিআৰচি আমাৰ এইটো এলেকাত আছে তেওঁলোকে খুব ধুনীয়াকৈ কিতাপবোৰ ষ্ট'ৰ কৰিছে কাৰণ কিতাপটো আচলতে অকলকে দিয়া বস্তু নহয় টিম ৱাৰ্ক এটা লাগিব হয় ছাৰ আমাৰ যিখিনি চিআৰচিচি আছে ওচৰে পাজৰে ধুনীয়া এটা টিম ৱাৰ্ক কৰি আছে মানে তেওঁলোকৰ আচলতে এটা যত্ন যাতে ল'ৰা ছোৱালী মানে প্ৰত্যেকটো ল'ৰা ছোৱালীক কিতাপ আমি দিব পাৰোঁ চবে কিতাপ পায় কিতাপটো আমাৰ তাত আছেই আমাৰ গাইগুটি কিতাপ গভৰ্ণমেণ্টে আমাক হিচাপ কৰি দিছে যাতে আমিও হিচাপ কৰি দিব পাৰোঁ আমাৰ হিচাপে যাতে খেলি মেলি নহয় গতিকে তেওঁলোকৰ খুব সহযোগিতা আমি পাইছোঁ মানে আগতেও কৰিছে এইবাৰো কৰি আছে তেওঁলোকৰ মানে ছাপৰ্ট অবিহনেতো আমাৰ এই মানে কামটো নচলিব হয় ছাৰ খুব আৰু আন্তৰিকতাৰে কামখিনি কৰি আছে নিশ্চয় ভেঞ্চাৰ স্কুলবিলাকো পাব পাব ভেঞ্চাৰ স্কুল গোটেই আমাৰ শিক্ষা সেতুত যিমানখিনি ল'ৰা ছোৱালী মানে আমাৰ এনৰল হৈ আছে স্কুল ৱাইজ চবে পাব হয় ছাৰ গতিকে ধন্যবাদ জনাইছোঁ ছাৰ লগতে ধন্যবাদ জনাইছোঁ আমাৰ ইয়াত উপস্থিত থকা আমাৰ ইনচাৰ্জ আৰু চিআৰচিসকলক থেংক ইউ